নমস্কাৰ মোৰ আনএটি ব্লগলৈ আপোনালোকক পুনৰ স্বাগতম জনাইছো। আজি ওলাইছো আমি বিয়াৰ পাৰ্টিলে যাবলৈ। এয়া মই ৰেডি হলো। ধন জোতা মোজা পিন্ধি ডাঙৰ পুৰা ৰেডি ওপাৰা দি এয়া ডাঙৰ ধন আৰু মই এইপিনি আমাৰ গাঁৱত আহিব আজি গৌৰৱ গগৈ তৰুণগৰ ল'ৰা গৌৰৱ গগৈ আৰু এইপিনি আমি সকলোৱে মিলি বাট চাই আছোঁ। আমাৰ গাঁৱৰ নামঘৰত আমি সকলোৱে মিলি বাট চাই আছোঁ গৌৰৱ গগৈ আগবঢ়াবলৈ বুলি। এতিয়া আহি পালে কংগ্ৰেছ MP গৌৰৱ গগৈ। গাঁৱৰ সকলোৱে মিলি আদৰিছে আৰু গামোচা দি সন্মান জনাইছে। নামঘৰৰ ভিতৰলৈ গৈ গুৰু আসনত সেৱা জনালে সকলোৱে মিলি। তাৰপিছত আমি গৈ আছোঁ এতিয়া বিয়া ঘৰলৈ। এয়া সৰু মা সৰু দেউতা ডাঙৰ ধন আৰু মই আহি পালোঁ বিয়া ঘৰ। এয়া আজি দৰা কইনাহাল। এয়া ইমান ধুনীয়াকৈ ডেক'ৰেশ্যন কৰিছে। আমি বিয়াঘৰ পোৱাৰ পিছত প্ৰথমতে খালোঁ ভাত, কাৰণ আমি গৈ পাওঁতে অলপ সময় দেৰি হ'ল, ৱেইট কৰি আছিলোঁ নামঘৰত সেইকাৰণে। এয়া দালি চব্জি মাংস মাছ। এয়া ডাঙৰ ধনেও খাই আছে। এইপিনে সৰু দেউতা আৰু সৰু মায়েও খাই আছে। ভাত খাই বিয়াৰ দান দি তাৰপিছত আহি আমি এতিয়া বহি আছোঁ আৰু এইপিনে নাচি আছে। এয়া আজিৰ কইনা। এয়া কইনা আৰু এয়া দৰা। আমাৰ ডাঙৰ ধনটোৱে অলপ সময় নাছিলে আৰু এতিয়া আমাৰ যোৱাৰ সময় হ'ল। এয়া আমি এতিয়া গৈ আছোঁ। এয়া ডাঙৰ ধনে দুজনী বাইদেউক টানি নি লৈ গৈ আছে। এয়া মই গৈ আছোঁ ৰাস্তাত। আহি পালোঁ ঘৰ আৰু ধনটোৱে এতিয়া মিষ্টিৰ পেকেট লৈ খাই আছে। বাই বাই। মোৰ ব্লগটো আজি ইয়াতে সামৰণি মাৰিছোঁ। বাই বাই। নেক্সট ভিডিঅ' লগ পাম।